Good morning everyone. এটা নতুন দিনৰ আৰম্ভণি কৰিছো ৰাতিপুৱা ওলাইছো মাহতো ওলাইছে কালি আসলতে গাঁৱলৈ আহিলো আলু আহি এনেদৰে ৰাতিপুৱা গা পা ধুই ওলাইছো আসলতে আমি সোণাপুৰলৈ যাবলৈ ওলাইছো জুবিনদাৰ ক্ষেত্ৰলৈ তো হেয়া ফুল ছিঙিছো ঘৰৰে ফুলবিলাক এনেদৰে খুব সুন্দৰকৈ হৈ গৈছে গছবিলাক সাৰুৱা মাটিৰ কাৰণে তো হেয়া অকমান মন্দিৰতো হৰাই এখন দিয়া যাব তো সেইকাৰণে ফুলখিনি নদৰে লৈছো লৈখিনি এতিয়া আমি যাবলৈ ওলাইছো যেহেতু আমি গৈছো আগতে মা আৰু দেউতা যোৱা নাই হেয়া ৰাতিপুৱা আমি 5টা বজাতে উঠিলো উঠি কিনে যোৱালৈকে 7টা মান বাজিল এতিয়া 7টা বাজিছে এনেদৰে গোটেইকেইটা ৰেডি হৈছো কাৰণ তাতে বহুতো ভিৰ হৈ যায় তো সেই কাৰণে আমি ৰাতিপুৱা ওলাইছো আৰু এখন প্ৰগ্ৰামো আছে ঘৰৰে তো হেয়া সেইখনতো যাব লাগিব সেইকাৰণে এনেদৰে ওলাইছো ঘৰৰ পৰা গাঁৱৰ পৰা আসলতে সোণাপুৰলৈ বহুত দূৰ হৈ যায় সেইকাৰণে ৰাতিপুৱাতে ওলালে আহি পাম আমি 10টা 10:30 11টামান বজাত আহি পাম ঘৰ এনেদৰে ৰাতিপুৱাই বহুত দিনৰ মূৰত ওলালো বহুত দিন এনেদৰে আমি গোটেইকেইটা একেলগে যোৱা নাছিলো দুৰ্গা পূজাৰ সময়ত অকমান গৈছিলো কিন্তু ধৰক দুৰ্গা পূজা এইবাৰ ভালদৰে চোৱাই নহল ভাল নালাগিল চাবলৈ মনটো বেয়া লাগিছিল আনফালে আমাৰ ঘৰৰ এয়া ফুলবিলাক ডাঙৰ হ'বলৈ ধৰিছে ফুলিছে আকৌ অকমান দেৰি হোৱালৈকে ৰ'দ পৰিলে ভালদৰে আকৌ বেছি পৰিমাণে ফুলিব তো হেয়া ডাঙৰ হ'ল সন্ধিয়ালৈকে পানী দিবলগীয়া হৈ যায় ৰ'দটো বহুত চোকা হৈছে যিহেতু এনেকৈ গোটেইকেইটা এতিয়া গাড়ীত বহি লৈছোঁ আৰু কাৰ ষ্টাৰ্ট দিছে আমি গোটেইকেইটা বহিছোঁ গৈ আছোঁ এতিয়া বহুত দিনৰ মূৰত পৰিয়ালটো কিন্তু একেলগে গৈছোঁ ভালো লাগে কেতিয়াবা এনেকৈ যাই কিনে সকলোৱে লগ লাগে ন মা দেউতাও ঘৰত অকলে থাকে এদিন এনেদৰে ফুৰাব পাৰিলে ভাল লাগে মনটো এয়া আমাৰ গাঁৱৰ পৰিৱেশটো ধানবিলাক এয়া পকিছে আৰু কাটিবৰ হ'ব আঘোণৰ মাহ পৰালৈকে সোণালী হৈ যাব পৰিৱেশটো চাবলৈ সঁচাকৈ খুব ভাল লাগে এইফালে কেতিয়াবা মানুহজনে ল'ৰাটোক লৈ ফুৰিবলৈ আহে ঘৰলৈ আমি যেতিয়া গাঁৱত আহোঁ তেতিয়া সঁচাকৈ পৰিৱেশটো চাবলৈ বহুত ভাল লাগে গাড়ীত হয়তো ইমান ভালদৰে দেখা পোৱা যোৱা নাই বহুত বিশাল এটা অঞ্চল হয় খেতি পথাৰৰ চাই সঁচাকৈ খুব ভাল লাগে তো এতিয়া আমি এনেদৰে গৈ আছোঁ এক ঘণ্টাতে আমি এয়া গুৱাহাটীয়া পালো আহি আৰু হেয়া এতিয়া আমি সোণাপুৰো পাম খানাপাৰা পাইছোঁ আৰু এনেদৰে গৈ আছোঁ এতিয়া আমি আৰু ঘৰৰ পৰা এয়া 1 ঘণ্টা 15 মিনিট আমি সোণাপুৰত জুবিনদাৰ সমাধিলৈ এনেদৰে আহিছোঁ আহি পালোঁ আচলতে যাম নাই যিহেতু ৰাতিপুৱা আহিছোঁ 7টা বজাতে খুব সুন্দৰকৈ আহিব পাৰিছোঁ সেইকাৰণে 1 ঘণ্টাতে আহি পালোঁ আৰু এয়া 1 ঘণ্টা ৰাতিপুৱাৰ সময়তে এতিয়া 8টা 15 হৈছে আমি 7টাত আহিছিলোঁ আৰু গাড়ী ভৰ্তি হৈয়ে আছে মানুহ আহিছেই অলৰেডি কাৰণ দুপৰীয়ালৈকে বহুতো মানুহ হৈ যায় তো সেয়া গাড়ীৰ পৰা নামিলোঁ আৰু সঁচাকৈ মনটো কিবা বুকুখন বিষাই যায় সঁচাকৈ কৈছোঁ গাড়ীৰ পৰা নামাৰ লগে লগে পৰিৱেশটো শ্বেয়াৰ কৰিছোঁ ভিডিঅ' কৰিছোঁ কিন্তু মনটো বহুত বেয়া লাগি আছে আৰু এনেকৈ চাকি ধূপ অকণমান আমি কিনি লৈছোঁ ইয়াতে অকণমান জ্বলাই দিব লাগিব এনেকৈ জাগাখিনি পায়ে বুকুখন সঁচাকৈ বহুত বেছিকৈ বিষাইছে আৰু সেয়া এনেদৰে এতিয়া গৈ আছোঁ মা দেউতা যিহেতু আজি প্ৰথম আহিছে তেওঁলোককো লৈ গৈ আছোঁ পৰিৱেশটো সঁচাকৈ শ্বেয়াৰ কৰিছোঁ বাৰু আৰু এয়া অলৰেডি মানুহবিলাকে আহিছে চাকি জ্বলাইছে ইয়াতে আমিও দিওঁ বুলি ভাবিলোঁ মাও বহিছে চাকি লগাবৰ কাৰণে
এয়া দাদাৰ পদচিহ্ন তাতেও ফুল দিলোঁ অকণমান আৰু তাকে চাইছোঁ লাগে কিনে সঁচাকৈ বহুত বেয়া লাগিছে এটা আহিলে এনেকুৱা এজন মানুহ নাই যাৰ হয়তো চকু পানী ওলোৱা নাই মোৰো মনটো বহুত বেছি পৰিমাণে বেয়া লাগিছে আৰু সেয়া চাকি গছি জ্বলাইছোঁ যিহেতু এই গছি চাকি আমি টিভিত প্ৰায়ে দেখি আছিলোঁ
মাৰো কত মাৰো কত মাৰিলা তুমি মাৰো এঘণ্টামান থাকি আমি এইদৰে ওলাই দিলোঁ ঘৰলৈ বুলি মনটো বহুত বেয়া লাগিছে আচলতে সঁচাকৈ তো সেয়া এনেকৈ এতিয়া গৈ আছোঁ আমি ঘৰলৈ